স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজিৰ ৰেচিপিটো হৈছে ৰহৰ দালিৰ ৰেচিপি। প্ৰত্যেকৰে বনোৱা তৰিকা বেলেগ বেলেগ ধৰণৰ। আজি মই বনোৱা পদ্ধতিত যদি আপোনালোকে ট্ৰাই কৰে নিশ্চয় খাবলৈ ভাল পাব। আহক তেনেহ'লে ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। 250 গ্ৰাম ৰহৰ দালি মই আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলোঁ। তাৰ পিছত ভালদৰে ধুই কুকাৰত বহাই দিছোঁ। লগতে আন্দাজ অনুসৰি পানীও দি লৈছোঁ।